Hey guys, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ পত্নীসকলে কি কৰে। কাৰণ আপোনালোকৰো এই বিষয়ে জানিবলৈ মন যায়, নহয়নে? তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। তেওঁৰ পত্নীৰ নাম হৈছে নেন্সী ফুকন। নেন্সী ফুকন হৈছে এগৰাকী অধিবক্তা। জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। তেওঁৰ পত্নীৰ নাম হৈছে ৰিচা চমুৱা। বৰ্তমান ৰিচা চমুৱা ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে। জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। তেওঁৰ পত্নীৰ নাম হৈছে কৃষ্টিপ্ৰিয়া হাজৰিকা। কৃষ্টিপ্ৰিয়া হাজৰিকা এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু বৰ্তমান তেওঁ এগৰাকী হাউচৱাইফ। জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ। তেওঁৰ পত্নীৰ নাম হৈছে প্ৰীতি কংকনা। প্ৰীতি কংকনা হৈছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। তেওঁৰ পত্নীৰ নাম হৈছে প্ৰিয়ম পল্লৱী। প্ৰিয়ম পল্লৱী সকলোৱে চিনি পায় কাৰণ তেওঁ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা। তেওঁৰ পত্নীৰ নাম হৈছে বিজেতা পাটগিৰি। বিজেতা পাটগিৰি হৈছে এগৰাকী মেকআপ আৰ্টিষ্ট আৰু লগতে হেয়াৰ ষ্টাইলিষ্ট। আৰু একেবাৰে শেষত ক'ব বিচাৰিছোঁ অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। তেওঁৰ পত্নীৰ নাম হৈছে গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গ হৈছে এগৰাকী ফেশ্বন ডিজাইনাৰ। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই এণ্ড টেক কেয়াৰ।